3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই। যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। যে সিলেবাছ কেতিয়া দিব মই অহা পৰহি ইউটিউব চেনেল মিথুনৰ ব্লগছ পুনৰ নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ ইণ্টাৰভিউবোৰ কেতিয়া হ'ব কেতিয়া নহ'ব, মানে গ্ৰেড 4 গ্ৰেড 3। তো ইয়াৰে আমাৰ এক্সাম কেতিয়া হ'ব, আমাৰ যি আহিব লগা ইণ্টাৰভিউ আসাম পুলিচ হওক, তো এছ আই কনষ্টেবল হওক, আসাম কামাণ্ডো, তো কেতিয়া হ'ব নহ'ব আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। মানে বন্ধুসকল, আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ আছে আৰু এটা বেয়া খবৰ আছে। তো প্ৰথমতে তোমালোকক সেই ভাল খবৰ আৰু বেয়া খবৰ দুয়োটা আপোনালোকক মই কৈ আছোঁ। তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো বন্ধুসকল, এতিয়া মই তোমালোকক ভাল খবৰটো কৈ দিছোঁ যে যোনসকল কেণ্ডিডেটে মনতে হয়তো ভয় খাই আছিলে, বহুতে মানে বহুত কথা কিবা কিবি কৈ আছিলে, হয়তো তোমালোকে গম পাই আছা। মানে বন্ধুসকল, হয়তো বহুতে ভয় খাই আছিলে যে APSC লেভেলত আমাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব। বহুতে এনেকুৱাকৈ ভাবি আছিলে বহুত টাফ হ'ব, এনেকুৱা ধৰণে বহুতে ভাবি আছিলে। আৰু বন্ধুসকল, লগতে যে আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ হ'ব, তো তাৰে এক্সামত হয়তো অলপ টান হ'ব কুৱেশ্যন, তো এনেকুৱা ধৰণৰ বহুতে হয়তো ভাবি আছিলে। তো তোমালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ, মানে গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ যিকোনো আমাৰ এক্সামত, মানে এনেকুৱা ধৰণৰ এক্সামত আমাৰ কোনো ধৰণৰ মানে APSC লেভেলত তেনেকুৱা ধৰণৰ পৰীক্ষা নহয়। আগত যেনেকুৱা মানে হৈছিলে থাৰ্ড গ্ৰেড 4 গ্ৰেড যেনেকুৱা আগতে মানে ইণ্টাৰভিউ হৈছিলে, তো তেনেকুৱা ধৰণে হ'ব। হয় বন্ধুসকল, আমাৰ আগতে যেনেকুৱাকৈ হৈছিলে তো তেনেকুৱা ধৰণে এক্সাম হ'ব। তো এইটো এটা আমাৰ তোমালোকৰ কাৰণে বা আমাৰ কাৰণে এইটো এটা বহুতে বেছি ভাল খবৰ। আৰু বন্ধুসকল, সেইটোৰ কাৰণে আপোনালোকে ইমান বেছি টেনশ্যন ল'ব নালাগে। আৰু লগতে আপোনালোকৰ কাৰণে এইটোত এটা বেয়া খবৰো আছে। আপোনালোকৰ এতিয়া মই বেয়া খবৰটো কৈ দিছোঁ। মানে বন্ধুসকল, আমাৰ গ্ৰেড 4 গ্ৰেড 3 কাৰণে যিমানখিনি মানে কেণ্ডিডেটে এপ্লাই কৰিছিলে, তো এইটোৰ কাৰণে এটা বেয়া খবৰো হ'ব, মানে বেয়া খবৰ বুলি ক'ব পাৰি। মানে বন্ধুসকল, কথাটো এনেকুৱা যে আমাৰ যি এই গ্ৰেড 3 গ্ৰেড 4 টোটেল ভেকেঞ্চি, বৰ্তমান ভেকেঞ্চি প্ৰায় 14,000 আছে। কিন্তু এই 14,000 পোষ্টত মানে 14,000 ভেকেঞ্চিত মানে কেণ্ডিডেট কিমান এপ্লাই কৰিছে গম পাইছেনে আপোনালোকে? প্ৰায় 14 লাখে এপ্লাই কৰিছে। এইটো কাৰণে আমাৰ কাৰণে এটা বেয়া খবৰ হ'ব পাৰে। হয় বন্ধুসকল, প্ৰায় 14 লাখ কেণ্ডিডেটে এই পোষ্টত এপ্লাই কৰিছে। কাৰণ বন্ধুসকল, মই তোমালোকক এইকাৰণে কৈছোঁ, মানে এইটোত বহুত বেছি মানে কম্পিটিশ্যন লেভেলটো হৈ গৈছে। আৰু বন্ধুসকল, ইয়াৰ লগতে আৰু এটা ভাল খবৰ আছে যে আমাৰ অসম পুলিচৰ কাৰণে। হয় বন্ধুসকল, আমাৰ অসম পুলিচৰ কাৰণে এটা বহুত আৰু বেছি ভাল খবৰ আছে। তোমালোকক মই এই ভাল খবৰটো এতিয়া কৈ আছোঁ। অসম পুলিচৰ যিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে, মানে আগতে যিমান কৰিছিলে ইমানখিনি মানে বেছি হোৱা নাই বুলি কৈছে। তো এইটো কথা মই কোৱা নাই, আমাৰ CM ছাৰে কৈছে। আৰু বন্ধুসকল, লগতে অসম পুলিচক কোনো ধৰণৰ পেটাৰ্ণ নকৰে, তো এইটো আৰু কৈ আছে। আৰু আমাৰ CM ছাৰে কৈছে ইয়াৰে আমাৰ চিলেবাছটো অতি সোনকালে আহিব। তোমালোকে এতিয়াৰ পৰা ভালদৰে মানে পঢ়ি থকা, তৈয়াৰী কৰি থকা। অতি সোনকালে আমাৰ ইয়াৰে ওপৰত চিলেবাছটো আহিব। লগতে আমাৰ আসাম পুলিচৰ যি চিলেবাছ আছে, তো তাৰো চিলেবাছ হয়তো আহিব। হয়তো কম দিনৰ ভিতৰতে মানে চিলেবাছটো দিব পাৰে। তো বন্ধুসকল, এইখিনি কথা তোমালোকে এতিয়া গম পালা। বন্ধুসকল, ইয়াৰ ওপৰত CM ছাৰে আমাৰ কি কৈছে মই ক্লিপটো লগাই দিছোঁ, তোমালোকে এতিয়া একদম শেষলৈকে চাই লোৱা। আৰু বন্ধুসকল, লগতে এটা কথা কৈ দিম, তোমালোকে যদি ভিডিঅ'টো ইয়ালৈকে চাই আছা, এটা লাইক কৰি দিয়া আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। ৰাইজৰো সহযোগিতা লাগিব। কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰোঁ, তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। সময়ত আমি আপোনালোকক ক'ম। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই। যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছোঁ। আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই। আৰু এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ সংখ্যাও কম। কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে চিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত চিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব।